নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে BTR নিউজ। ৰাষ্ট্ৰীয় ঘাইপথত হিজৰাৰূপী যুৱকৰ তাণ্ডৱ, সমাজ ব্যৱস্থা ধাৱমান কোন দিশে। এয়া বঙাইগাঁও জিলাৰ গেৰুকাবাৰী উপ আৰক্ষী চকীৰ সংলগ্ন শাকতলাৰ দৃশ্য। একাংশ পুৰুষে নিশা হ'লেই মহিলা কিন্নৰৰ ভেজ ধৰি চলাই আহিছে অবৈধ যৌনতাৰ ৰমৰমীয়া বেহা। বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত লাগি থকা বিভিন্ন লাইন হোটেলৰ দুৱাৰমুখত থিয় হৈ থাকে এই ভুৱা মহিলা কিন্নৰ। উল্লেখযোগ্য যে জিলাটোৰ গৰাইমাৰী উপ আৰক্ষী চকীৰ টহলদাৰী আৰক্ষীসকলেও দেখিও নেদেখাৰ ভাওজোৰে এই দৃশ্য। হয়, আপোনালোকে হয়তো নাজানে, ইয়াৰ আগতো আমি ৩-৪জন এনেকুৱা ভুৱা কিন্নৰ আমাৰ গতৰি আমি কৰায়ত্ব কৰিছিলোঁ। কৰায়ত্ব মানে আমি ধৰিছিলোঁ, তেখেতক গ্ৰেপ্তাৰ কৰিছিলোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ এইফালে হয়তো অৰিজিনেলি কিন্নৰ নহয়, ভুৱা। প্ৰত্যেকে হয়তো এজন যুৱক। তাৰপিছত হয়তো গাইডজনক মাতি আমি সেইসকলক গতাই দিছিলোঁ আৰু ভৱিষ্যতত তেনেকুৱা নকৰে তাৰ কাৰণে আমি তেখেতক কৈছিলোঁ। কিন্তু এতিয়া দেখা গৈছে লক্ষণীয় বিষয় এটা কি, প্ৰত্যেক দিন ৰাতিৰ এন্ধাৰত আমাৰ টোলগেটৰ পৰা আৰম্ভ কৰি আইব্ৰিজলৈকে এই শাকতলা, গৰাইমাৰী, গেৰুকাবাৰী অঞ্চল হাইৰোডত দেখা পায় কিছুমান যুৱক, আমাৰ এই অঞ্চলৰ কিছুমান যুৱক হয়তো ভুৱা কিন্নৰৰ বেগ সাজি এই ৰাতিৰ এন্ধাৰত এই হাইৰোডত নানান ধৰণৰ অবৈধ কামত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এখেতে বৰ্তমান সমাজখনক হয়তো সুস্থ এটা সমাজক এনেকুৱা ধৰণৰ বেয়াৰ দিনে গতি কৰাই যি এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, এই পৰিৱেশটো আমি হয়তো ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। এনেকুৱা হ'ব নালাগিছিল। কিন্তু এই ক্ষেত্ৰত আমি হয়তো বিজনী প্ৰশাসন আৰু বঙাইগাঁও প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ বিজনী জিলা অঞ্চলৰ ফালৰ পৰা, এই যি ভুৱা কিন্নৰ, এই কিন্নৰসমূহক নাকি লগাব লাগে আৰু এই কিন্নৰসমূহক হয়তো ৰাতিৰ এন্ধাৰত যি ধৰণৰ অবৈধ কাম কাজত লিপ্ত হয় এই তেখেতক ধৰিব লাগে, ধৰি কেনে তদন্ত কৰিব লাগে। তদন্ত কৰি তেখেতক যদি অৰিজিনেলি কিন্নৰ হয় আমাৰ কোনো কথা নাই, যদি ভুৱা, আমি জনামতে ভুৱা, আমি সেই ল'ৰাসমূহক চিনিবলৈ পাওঁ। কিছুমান ল'ৰা আছে তাতে আমি দেখিবলৈ পাওঁ আমাৰ এই অঞ্চলৰে, সেইসকলক হয়তো ধৰিব লাগে। ধৰি এইসকল যি কামত লিপ্ত হৈছে এই কামৰ পৰা এখেতক আঁতৰি আনিব লাগে আৰু আমাৰ সমাজখন যাতে বেয়াৰ পিনে গতি নকৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগে আমি আটাইয়ে। আৰু এটা কথা লক্ষণীয় যে আমাৰ এই অঞ্চলৰ স্থানীয় ৰাইজসমূহক আমি মানে কি অনুৰোধ জনাইছোঁ, যিসমূহ কিন্নৰ যুৱক কিন্নৰৰ বেগ সাজি এনেধৰণৰ কামত লিপ্ত হৈছে সেইসকলক ৰাইজেও অলপ প্ৰত্যক্ষ কৰিব লাগে আৰু ৰাইজেও অলপ গুৰুত্ব দিব লাগে, যাতে সেই অঞ্চলসমূহৰ হয়তো কিছুমান কাম কাজত যাতে সেইসমূহ অবৈধ কামত লিপ্ত হ'ব নোৱাৰে তাৰ কাৰণে ৰাইজেও গুৰুত্ব দিব লাগে। এটা কথা আপুনি চাব, এই হাইৰোডৰ লগত, নেশ্যনেল হাইৱেৰ লগত যিখিনি হোটেল ধাবা আছে, সেই ধাবাসমূহ কেতিয়াবা আপুনি যদি ফেমিলি লৈ যায় তেতিয়া সেই কিন্নৰসমূহক দেখিবলৈ পাব। এই ক্ষেত্ৰত তাণ্ডৱ লীলা দেখিবলৈ পাব, এই ক্ষেত্ৰত মানে যি লীলা কীৰ্তন সেইবিলাক দেখিবলৈ পাব। লাজ লগা কথা। গতিকে এইসমূহ বন্ধ হ'ব লাগে এই অঞ্চলৰ পৰা, আমাৰ এই গেৰুকাবাৰী, শাকতলা, গৰাইমাৰী এই অঞ্চলৰ পৰা বন্ধ হ'ব লাগে কমপ্লিটলি। তাৰ কাৰণে আমি বঙাইগাঁও আৰু বিজনী প্ৰশাসনক বিজনী জিলা অঞ্চলৰ পৰা সদৰ দাবী উত্থাপন কৰিছোঁ।